হয়তো ধুনীয়া এটা কাৰ্যসূচী আমাৰ চিনেমা থিয়েটাৰ ডিপাৰ্টমেণ্ট বিটিআৰে কনক্লুজন কৰিলে হয়তো এইটো প্ৰথমবাৰ হ'ব পাৰে আমাৰ বিটিআৰত 5খন জিলাত 7খন ঠাইত ৱৰ্কশ্বপ থিয়েটাৰৰ বিষয়ে ৱৰ্কশ্বপ লোৱাটো আৰু ওদালগুৰিৰ পৰা আমাৰ গোসাইগাঁৱত লাগি যি 7টা ভেনিউ তেওঁলোকে চিলেক্ট কৰি পেলাই অৰ্গেনাইজ কৰিছিলে ৱৰ্কশ্বপখন ইয়াত বহুতখিনি ষ্টুডেণ্ট আৰু তেখেতসকলৰ গাৰ্জেন তেওঁলোকেও উপস্থিত আছে আজি মই দেখিছোঁ আৰু যথেষ্ট ভাল হৈছে মই সেইটো ভাবোঁ আৰু তেখেতসকলক এটা চাৰ্টিফিকেট দিছে যিটো ইন ফিউচাৰত যথেষ্ট কামত আহিব আৰু সেইটো খুব ভাল পদক্ষেপ লৈছে বুলি মই ভাবোঁ আমাৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টে গতিকে এনেও আমাৰ ডিপাৰ্টমেণ্টবিলাকে ধুনীয়াকৈ কাম কৰি আছে আৰু ডিপাৰ্টমেণ্টটোক হয়তো বহুতে চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টটো হয়তো বহুতে এনেকুৱা কাম কৰে বা এনেকুৱা আছে বুলি হয়তো গম পোৱা নাছিলে কিন্তু এই বছৰৰ পৰা আমাৰ পূৰা বিটিআৰত সেইটো ফেমাছ হৈ গ'ল যে এই ডিপাৰ্টমেণ্টে কাম কৰিব পাৰে